নমস্কাৰ পোনপ্ৰথমে মই আকৌ এটি নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাম মেচিন মেড টাইট টচৰ বাটাৰফ্লাই ডিজাইনত থকা দুযোৰমান খুব ধুনীয়া ধুনীয়া ৰঙৰ কাপোৰ। প্ৰথমতে দেখুৱাইছোঁ এযোৰ পিষ্টা ৰঙত, খুবেই মৰম লগা কালাৰটো। সাতটাকৈ ছাইড পতি থাকিব। আকৌ এনেকৈ মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে ফুল থাকিব, গোটেই গাতে সৰু সৰুকৈ বুটা থাকিব। এইখন হৈছে মেখেলা। আৰু এটা ছাইড পাৰি। আৰু এনেকৈ গোটেই চাদৰখনত সৰু সৰুকৈ এনেকৈ বুটা থাকিব। খুব ধুনীয়া মৰম লগা এটা কালাৰ। এতিয়া মই আকৌ চেম ডিজাইনৰ দেখুৱাম অন্য এটি ৰঙৰ কাপোৰ। ইয়াত অকল কালাৰটোহে বেলেগ হ'ব, ডিজাইন চেম থাকিব। এইটো খুব মৰম লগা এটা কালাৰ হয় আৰু পিন্ধিলেও এইবোৰ খুব ধুনীয়া দেখি। এবাৰ দেখুৱাম য়েল্লো কালাৰত চেম ডিজাইনত এযোৰ। আৰু ইয়াৰ পৰা যিযোৰ কাপোৰ আপোনাৰ ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব আৰু মই যিটো স্ক্ৰীনত হোৱাটছএপ নম্বৰ দিছোঁ সেই নাম্বাৰটোত হোৱাটছএপ কৰিব। তাৰপিছত অন্য এযোৰ চেম ডিজাইনত। আৰু সকলোৱে আপত্তি কৰে যে মই প্ৰাইচটো নকওঁ। আজি বাৰু প্ৰাইচটো কৈ দিম। ভিডিঅ'টোত মাজতে কৈ আছোঁ প্ৰাইচটো মই। এযোৰ পিংক পিচ কালাৰত। এযোৰ লেভেণ্ডাৰ কালাৰত। আৰু আটাইকেইযোৰ খুবেই মৰম লগা হয়। আৰু প্ৰাইচটো হৈছে মাত্ৰ 1290 টকা। অনলি 1290ত পাব। আৰু কোনো ধৰণৰ শ্বিপিং চাৰ্জ নাথাকে। কিন্তু সকলোৱে সোধে এক্সট্ৰা শ্বিপিং চাৰ্জ থাকিব নেকি? ইয়াত কোনো শ্বিপিং চাৰ্জ নাই। অসমৰ বাহিৰত হ'লে শ্বিপিং চাৰ্জ থাকিব। অসমৰ যদি ভিতৰত হয় তেতিয়াহ'লে কোনো ধৰণৰ শ্বিপিং চাৰ্জ আমি নলওঁ। মই ৰিপিট কৰি দিছোঁ কালাৰকেইটা। ভাল লগা কালাৰটো স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত থকা হোৱাটছএপ নম্বৰটোত মেছেজ কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।